সকলোকে এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি 23 নৱেম্বৰ অৰ্থাৎ সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ জন্মদিন। এই জন্ম জয়ন্তী উৎসৱ সকলোকে আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ ছাত্ৰ নেতাসকলে। আজি হঠাৎ এটা খানা আয়োজন কৰা হ'ল। আমাৰ লগত আছে সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক দীপাংকৰ দা, সহকাৰী সম্পাদক দীপু দা, মই আছোঁ আৰু মোৰ লগত আছে চিৰাজ দিবাকৰৰ পৰা ধৰি ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলাৰ সম্পাদক কনক ঠেঙাল। আৰু আজি আমি গাহৰি বনাইছোঁ। গাহৰি মই বনোৱা নাই, দীপাংকৰে বনাইছে। মই প্ৰথমতে বইল কৰি দিলোঁ, অকণমান লাগি মেলি সকলোৱে লাগিছে। সকলোৱে কৈছে লাই লগত আজি হ'ব গাহৰি। আৰু এইফালে ভাইটিটোৱে খুব ধুনীয়াকৈ মছলা পিচি আছে। দিবাকৰে বনাই আছে আপোনাৰ লাই পাতৰ যিবিলাক লেতেৰা আছে এইবিলাক চাফা কৰিছে, ধুনীয়াকৈ ধুই মেলি ৰেডি কৰিছে। আৰু এইফালে পিঁয়াজ, নহৰু, আদা, জলকীয়া সকলোবিলাক খুন্দি হৈ গৈছে ইতিমধ্যে। সকলোবিলাক খুন্দি মেলি লৈ আলু কাটি ল'লোঁ, জহা চাউলৰ ভাত, আৰু এয়া দীপাংকৰ দাই দিছে ধুনীয়াকৈ তেল দিয়াৰ পাছতে গাহৰিটো খুব ধুনীয়া লাগিছে। এইফালে আহিলে অৰুণ ঠেঙালে গাহৰি নাখায়, গতিকে লাই লগত চাটনি বনাইছে, আকৌ আলু বইল কৰি এক্সট্ৰাকৈ আৰু এটা চাটনি বনাই লৈ পেলাই। লগত আছিলে দালিও খাইছে খুব ধুনীয়াকৈ। আৰু ইয়াৰ এইটো খাই ভাল লাগিল। আলু আৰু দুটা আনি পেলাই ধুনীয়াকৈ তেলতে অকণ ভাজি দিছোঁ। জহা চাউলৰ ভাত খাই খুব ধুনীয়া লাগিলে। থেংক ইউ।